নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আদৰিছোঁ। এটা কথা আপোনালোকক কওঁ, কথাটো কি, বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে যে ধনী ধনী মানুহবিলাকে প্ৰায় নিজৰ ল'ৰা ছোৱালীক দেখুৱাৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীক দেখুৱাৰ কাৰণে বেডৰুমত এখন ধুনীয়া ৱালত তাত এনেকুৱা গছ গছনি কিছুমান তেওঁলোকে অংকন কৰিছে। এখন হাবি অংকন কৰিছে য'ত হাতী, ঘোঁৰা, চৰাই চিৰিকটি আছে। কিন্তু সেই হাতী, ঘোঁৰা, চৰাই চিৰিকটি, গছ গছনি সেই ল'ৰা ছোৱালীসকলে দেখিলে হয়তো এইটোৱে দেখুৱাব, বা মাক দেউতাকে এইটোৱে দেখুৱাব পাৰিব যে সেইটো এটা শ্ব' হয়। তাত কোনো ধৰণৰ গছৰ পৰা যে বায়ু পোৱা যায় সেই ল'ৰাজনে গম নাপাব। সেই ল'ৰাজনে ৱালত এটা পেইণ্টিং দেখিব আৰু সেই পেইণ্টিঙত এডাল গছ থাকিব। গছডালে গেছ নিদিয়ে, অক্সিজেন নিদিয়ে, বায়ু আমাক পৰিষ্কাৰ নকৰে। গছডালে ফল নিদিয়ে তাত, বা সেই ফলটো যে খাব পাৰে নে নোৱাৰে সেইটো কিন্তু নিজৰ সন্তানক দেখুৱাব নোৱাৰে। কিন্তু সেই ল'ৰা বা ছোৱালীজনী, যিজন ছোৱালীয়ে গুৱাহাটীত ঘৰ বান্ধিছে, সেই ঘৰখনৰ আগত তেওঁৰ এখন গাঁও আছিলে, যিখন গাঁৱত এনেকুৱাই আছিলে। আৰু সেই গাঁওখনত সেই ল'ৰাজনে আপেলটো বা কলটো, সাধাৰণতে আপেল নালাগে কিন্তু কল, আম, এইবিলাক আমলখিবিলাক তেওঁ নিজৰ হাতেৰে ছিঙি আনিব পাৰিছে। কিন্তু তেওঁৰ সেই ল'ৰাজন বা ছোৱালীজনক কি দেখুৱাব? এখন ৱালত বায়ু নোহোৱা এডাল গছ, অক্সিজেন দিব নোৱাৰা এডাল গছ, ফল দিব নোৱাৰা, ফল দিব পাৰে কিন্তু সেই ফল খাব নোৱাৰা এডাল গছ, এডাল কলগছ থাকিব য'ত কল থাকিব কিন্তু কলবিলাক আমি খাব নোৱাৰিম। সেই দেখুৱাব তেওঁলোকৰ সন্তানক, কিন্তু নিজৰ গাঁওখন কেতিয়াও নেদেখুৱায়। এইটোৱে কৃত্ৰিমতাৰ মাজত থকা সেই মানুহসকল।